খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় ভালে চাগে আৰু আজি সকলোৱে জানে যে আজি গণেশ চতুৰ্থী আৰু আজি বহুতৰে ঘৰত পূজা কৰিব গণেশ পূজা তো আজি আমাৰ মামাহঁতৰ তাতো পূজা কৰিব মই ইয়াতে আছোঁ মামাহঁতৰ তাতে তো এইটো হৈছে ভাইটি জেঠিমাৰ ল'ৰা তো আমি কালি আহিছোঁ ইয়াতে বাবুৰ মই আহিছোঁ আৰু মামাহঁতৰ পূজা কৰিব ইয়াতে তো পূজাখন আপোনালোকক দেখাম বাৰু বহুতে জানে পূজাখন কেনেকৈ কৰে তথাপিও মই দেখাম বাৰু এবাৰ আৰু এতিয়াতো আমি উঠিছোঁ উঠি আমি মুখ ধুইছোঁ আৰু মুখ ধুই এতিয়া মই এফ্ৰেছ খাইছোঁ তাৰপিছত প্ৰটিন আছে খাব প্ৰটিন খাম আৰু খাই মই পূজাখন আপোনালোকক দেখাই দিছোঁ ঠিক আছে ভিডিঅ'টো চাই দেখিব এতিয়া মই গা ধুই আহিলোঁ আৰু তাৰপিছত মোৰ মই যে কৈছিলোঁ প্ৰটিন তো প্ৰটিন আৰু ফৰ্মুলা 1 সেইটো আছে খাব সেইটো খাইছোঁ মই এতিয়া আৰু খাই তাৰপিছত মই পূজাত যাম আৰু পূজাখন দেখাই আছোঁ তো বাবুৰ বোলে ভোক লাগিছিল সেইকাৰণে ইয়াক অলপ খিচাৰি বনাই দিলোঁ আৰু তাৰপিছত ইয়াক খিচাৰি খুৱাই আমি এতিয়া পূজাথলীত যাম মানে মাজু মামাহঁতৰ পূজা কৰিছে তাত যাম তো মই এতিয়া সৰু মামাহঁতৰ পৰা মাজু মামাহঁতৰ তাত যাই আছোঁ কাৰণ মাজু মামাহঁতৰ কৰিব পূজা তো ইয়াৰে পূজাৰ বস্তু কাইলৈকে লাগে তো যাইছোঁ বামুণ আহি পাইছে এতিয়া আৰু এতিয়া বামুণে পূজাৰ কাম কৰি আছে আৰু পাকঘৰত মামী ভাতৰ যোগাৰ কৰি আছে যিহেতু আমাৰ ঘৰৰ মানুহকেইটাক ভাত খুৱাব আৰু এয়া চব্জি কাটিছে ভাতত বেছি আইটেম নাই যিহেতু পূজা বুলি ক'লে নিৰামিষে কৰা যায় সেইকাৰণে দালি চব্জি ভাত নেমু পাপৰ সেয়াই আৰু আৰু মই এতিয়া অলপমান চব্জি কাটি দিলোঁ যিহেতু মই কচু কাটি ভাল পাওঁ সেইকাৰণে মই মামীক অলপ হেল্প কৰি দিলোঁ তো মই কচুৱে কাটি দিলোঁ আৰু এই আমাৰ ল'ৰাকেইটা ৰাতিপুৱাৰ পৰা কাম কৰি আছে বেচেৰাকেইটা আৰু মই এতিয়া ভাতত লাগো দাইলখন যিহেতু মামী বনাইছে তো চব্জিখন বহাই দিওঁ মই চব্জি বনাই বহুত ভাল পাওঁ সেইকাৰণে মামী ক'লে কি চব্জিখন তয়ে বহাই দে তো মই এতিয়া চব্জি বনাওঁ তো চাই দিয়ক ভিডিঅ'টো চব্জি মই অলপ অলপকৈ দিব লাগিব যেহেতু চব্জি বহুত হৈছে সেইকাৰণে মই দুবাৰ দিম অলপ অলপকৈ আৰু চব্জি জিকা ভোল
এইবিলাক আছে। জিকা ভোলখিনি পমি যোৱাৰ পিছত মই সেইখিনি দি দিম। পূজা বুলি ক'লেতো নিৰামিষে, সেইকাৰণে বেছি নাই আইটেম, দালি চব্জি ভাত। আজি গৰমো বহুত দিছে, ৰ'দটোৰ ফালেতো চাবই নোৱাৰি একেবাৰে, তো সেইকাৰণে ফেনৰ তলত আহিলোঁ অলপ। ভাত ৰান্ধোতে গৰম লাগিছে বহুত। তো ইহঁতে কেৰাম খেলি আছে। তো মই ফেনৰ তলত বহি আছোঁ, সিহঁতে কেৰাম খেলি আছে আৰু বাকীবোৰ পূজাত আছে। ৰ'ব দেখাইছোঁ। পূজাত এতিয়া হোম পুৰিব হৈছে, তো তাৰ কাৰণে হোম পুৰা যোগাৰ কৰি আছে। যিহেতু বেছি মানুহ মাতা নাই, আমাৰ ঘৰৰ কেইটাই আৰু, তো তেনেকৈ পূজাখন কৰিছে। সেৱা কৰা হ'ল এতিয়া। তো এতিয়া মই ভাতত যাওঁ। ভাত বনাইছে এতিয়া, দালি হ'ল, তাৰপিছত চব্জি হ'ল। চব্জিখন মই বনাইছোঁ আৰু দালিখন মামী বনাইছে, আৰু ভাতটো এতিয়া বহাই দিছোঁ। এতিয়া ভাতখিনি হ'লে আৰু ভাত দিওঁ আৰু ভাত খাওঁ। ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, গৰমো বহুত দিছে। সেইটো মনো আমাৰ এতিয়া ভাত আঞ্জা হ'লে আৰু যাওঁকে, তো এতিয়া আমি ভাত খাওঁ। তো এইটো মোৰ মামাৰ ছোৱালী। তো আমাৰ সকলোৰে ভাত খোৱা হ'ল, আৰু ভাত খোৱাখিনি ইমান দেখা নাথাকিলোঁ বাৰু। তো গণেশ পূজাখন দেখালোঁ আপোনালোকক ঘৰতে কেনেকৈ কৰে, আৰু দিনটো দেখাই পালে কেনেকৈ কি কৰিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।